হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ আৰু ব্ৰতদ্ৰোৱা থান। আমি বাছত যাই আছোঁ, মানে লাইন বাছত নহয়, বাছ ৰিজাৰ্ভ কৰি যাই আছোঁ। এখেতসকলে বৰপেটাৰ পৰা আহি আছে আৰু মোৰ হাজোত ঘৰ। মই হাজোত উঠিছোঁ আলহী সংক্ৰান্তত, এইবিলাক আপোনালোকক পিছত কৈ আছোঁ। আমি গৈ এতিয়া যোৰাবাট পালোঁ আৰু কিছু সময় পিছতে আমি নগাঁও পাম বা তাৰ আগতে সোণাপুৰ, ৰহা এইবিলাক পাম। তাৰ আগতে বাছৰ ভিতৰত কি চলি আছে আপোনালোকক অলপ দেখাই লওঁ। Oh, Papa. Để cài ra con. দীঘলীয়া যাত্ৰা, গতিকে বাছৰ ভিতৰতে অলপ চাহ পানীৰ ব্যৱস্থা চলি আছে। এতিয়া যোৰাবাট পাৰ হ'ব অলপ, আৰু অলপ পিছতে সোণাপুৰ পাম। গাইজ, আমি এতিয়া আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ, আপোনালোকক দেখাই আছোঁ। মূল মন্দিৰৰ ভিতৰত ধূপ চাকি এইবোৰ জ্বলাব নিদিয়ে, বাহিৰতে এইখিনি ধূপ চাকি লগোৱা ঠাই। ইয়াতে ভক্তসকলে ধূপ চাকি লগায়। আমিও যাই আছোঁ।
এতিয়া বৰদোৱা যাম, তাতে আপোনালোকক লগ পাম। গাইজ বৰদোৱা আহি পালোঁ। আজি শংকৰদেৱৰ তিৰুভাৱ তিথি। ভিতৰত কি অনুষ্ঠান চলি আছে চাওঁ। আজি শংকৰদেৱৰ তিৰুভাৱ তিথি। সুন্দৰ দিন এটাত আহিব আছে আকৌ, বহুতে ভাল লাগি আছে। আৰু আপোনাৰ আমি মহামৃত্যুঞ্জয় মন্দিৰ চাই আছোঁ। আৰু বৰ্তমান আমি বটদ্ৰৱা থানত আছোঁ, আপোনালোকক দেখাই আছোঁ। এই বটদ্ৰৱা থানৰ উত্তৰ ফালে আছে ভক্তি সৰোবৰ। আমি তাতে গৈ আছোঁ। আৰু লগত এজন দাদা আহিছে আমাৰ বৰপেটাৰ পৰা। তেখেতে আগতেও আহি পাইছে, তেখেতৰ লগত অলপ কথা পাতি লওঁ। আপুনি আগতে আছিল নেকি আৰু এতিয়া? মই ইয়াতে বহুতবাৰ আহিছোঁ। হয় নেকি? হয়, কেতিয়া আছিল ইয়াতে? মই যোৱা 6 মাহ আগতে এবাৰ আহি গৈছোঁ। অঁ, আকৌ আজি তোমালোকৰ লগত আহি খুবেই ভাল লাগিছে। আজি বহুত মানুহ হৈছে। শংকৰদেৱৰ জন্মস্থানত আজি মানে অনুষ্ঠান, তিৰুভাৱ তিথি আছিল। হয় হয়, তিথি আছে আজি। সেই অনুযায়ী মানে ইয়াতে প্ৰতিষ্ঠা মানে কিবা অনুষ্ঠান প্ৰতিষ্ঠান আগবঢ়াইছে। আমি অকণমান আগুৱাই যাম, আগুৱাই গৈ আমি প্ৰতিষ্ঠানটো মানে উপভোগ কৰিম ফুলত। আপোনাৰ এইপিনে এবাৰ ঘূৰাই দিলে দেখা পাব, ভক্তসকলে মানে প্ৰীতি ভোজনবিলাক লৈ আহিছে। এবাৰ দেখাব ইয়াতে মানে সামগ্ৰীবোৰ, প্ৰীতি ভোজনৰ সামগ্ৰীবোৰ লৈ আহিলে মানে কি হয়, ইয়াতে নিজে নিজে বনাই খাব পাৰে। আপুনি হোটেলত কোনো দৰকাৰ নাথাকে। এতিয়া সম্পূৰ্ণ ভেজ মানে আপুনি ইয়াতে বনাব পাৰিব। আপুনি এবাৰ দেখাই দিলে দেখিব সকলোৱে। বহুত দূৰলৈকে মানে মানুহবিলাকে ইয়াতে নিজৰ নিজৰ মানে ঠাই বাছি লৈ কিনে ধুনীয়া কৰি পাতে। এইটো সৰোবৰটো এবাৰ দেখাই দিব পাৰিব। এইটো বিশাল সৰোবৰ। গাইজ মহামৃত্যুঞ্জয় মন্দিৰ লগতে বটদ্ৰৱা থান দৰ্শন কৰিলোঁ। বহুদূৰ ৰাস্তা, উভতনি যাত্ৰা, ঘৰতো যাব লাগিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।